Welcome back to my YouTube channel. So আজি বহুত নতুন ভিডিও এটা লৈছো তো এতিয়া আছে গ্ৰাফিক্স মিডিয়াত তো মোৰ লগত আছে ঋষি আৰু মানে আজি মোৰ বাইকখনৰ RS খনৰ ফুল বডি ৰেপ কৰিম তো এইপিনে আছে বাইকখন তো এইখন মোৰ বাইকখন তো ভালকে দেখাম তো বাইকখন ইয়াতে আছে আৰু এইটো ৰেপিং পেপাৰটো ইয়াত আছে তো এইটো পেপাৰটো ইয়াত আছে তো এতিয়া কাম আৰম্ভ হ'ব অলপ দেৰি পিছত মোৰ লগত ঋষি আহিছিলে ঋষি ভিতৰত আছে আৰু গ্ৰাফিক্স মিডিয়া মালিক মাইনাদা তো মাইনাদা আছে মই এতিয়া যোৰহাটৰ গ্ৰাফিক্স মিডিয়াত আছোঁ তো ইয়াতে কৰাম ৰেপটো তো মাইনাদা লগ পাই আছোঁ তো ভিডিওটো চাই দেখা এইপিনে বাইকখনৰ কাম হৈ আছে তো এয়া বাইকৰ কাম চলি আছে তো ভালকৈ বাইকখনৰ ভিডিওটো দেখাম বুজিলা তো ভিডিওটো আপোনালোকে চাই থাকক Fly above the sky, we are heroes tonight. Ready to explore right up in the sky. I need you to listen, I need you to hear, and don't show any fear. I've been flying from town to town, from London to Taiwan. I've been all around the globe trying to protect your soul. We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah, we are heroes tonight. We will fly above the sky. We are heroes tonight. এতিয়া মাইনাদা ওচৰলৈ আহিছোঁ আৰু ইয়াত কি কি গ্ৰাফিক্স আছে মাইনাদা এতিয়া দেখাই দিব মানে এনেকুৱা ৰেপিং পেপাৰ আৰু কেনেকুৱা ধৰণৰ আছে তো এইপিনে আছে মাইনাদা তো মাইনাদা দেখাই দিব এতিয়া কি আছে পেপাৰখিনি তো মাইনাদা এতিয়া ভালকৈ কৈ দিব অলপ কৈ দিয়ক কি আছে ভিনাইল পেপাৰটো গোটেইখিনি পৰা কালাৰ পাই যাবা আগৰ যোনটো পুৰণা অল্ড মডেলৰ ভিনাইল পেপাৰ সেইটো পাই যাবা আৰু নতুন অটোগ্ৰাফিক্স আহিছে যোনটো ইয়াত আছে এইখিনি তুমি দেখাই দিয়ক কি আছে কালেকশ্যন চব পাবা এইটো অঁ এইটো অলপ ডেট পুলৰ নিচিনা এটা আছে ডেট পুল টাইপৰ তোমাৰ কোৱালিটি যথেষ্ট ভাল পাবা লেমিনেটেড পেপাৰ হয় কোৱালিটিটো বহুত হাই হ'ব পাৰে লেমিনেশ্যনো আছে লগতে সেইটো লেমিনেটেড পেপাৰ হয় তোমাৰ মেইনলি কি হয় আমাৰ বাইকবোৰ আমি ৰ'দত ৰাখোঁ নহয় তোমাৰ ৰ'দত ৰাখিলে তোমাৰ সস্তীয়া কোৱালিটি তোমাৰ কালাৰ গুচি যায় আৰু এই বস্তুটো তুমি সেইটো নোপোৱা এতিয়া তুমি যোনটো লগাইছা বেনামৰটো বেনামটো তুমি স্পাইডাৰমেন প্লাছ বেনামৰ যোনটো সেইটো কোৱালিটি যথেষ্ট ভাল তোমাৰ এতিয়া মেইন কথাটো হৈছে প্ৰাইচ ৰেটটো তুমি ধুনীয়া গুৱাহাটীতকৈ তুমি ধুনীয়া থাকিব তো বাকী কোৱালিটিটো তুমি দেখিছা কেনেকুৱা আছে বাকী গোটেই ফিটিং হৈ যোৱাৰ পিছত তুমি এবাৰ ভিডিঅ' দিলে বাকীখিনি গম পাব তো এতিয়া বাইকখনৰ কামটো চলি আছে আৰু একেবাৰে কৰি মেলি শেষ হোৱাৰ পিছত লাষ্ট ফিনিচিঙৰ এটা ভিডিঅ' দিব ভিডিঅ'টো সেইকাৰণে শেষলৈকে চাই থাকা আৰু গ্ৰাফিক্স মিডিয়া কণ্টেক্ট নং আৰু ইনষ্টাগ্ৰাম আইডি মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব তো ফ'ল' এটা কৰি দিবা তাত আৰু কিবা কথা সুধিবলগীয়া থাকিলে এটা নাম্বাৰ দিয়া থাকিব তো সুধিব পাৰিবা তো চাই থাকা থেংক ইউ Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste
waste what's left. তো গাইজ তোমালোকে ইয়াৰ আগলৈকে যিটো ভিডিঅ' চাই আছিলা তো সেইকেইটা ভিডিঅ' 24 জুনৰে হয়। তো আজি হৈছে 1 জুলাই, মানে সেইদিনা এখন বাইকখন ৰেপ কৰোৱা দিনা বহুত ৰাতি হৈ গ'ল, মানে ৰেপ কৰোঁতে তো ভালকৈ ব্লগটো এণ্ড কৰিব নাপালোঁ। তো আজি বোলো ব্লগটো এণ্ড কৰি দিওঁ, আৰু সেইদিনাৰ পৰা কণ্টিনিউ বৰষুণ দিলে, চ' ভালকৈ বাইকখন ভিডিঅ' বনাব পৰা নাছিলোঁ, বহুত লেতেৰা হৈ আছিলে। তো আজি বাইকখন অলপ ধুই মেলি চাফা কৰি লৈছোঁ, বোলো ভিডিঅ'টো এণ্ড কৰি দিওঁ। তো এইটোৱে নতুন লুক। তো কেনেকুৱা লাগিছে নতুন লুকটো কমেণ্টত জনাবা। যদি ভাল লাগিছে ভিডিঅ'টো লাইক এটা কৰি দিবা বাইকখনৰ কাৰণে। আৰু তাৰপাছত আৰু মোৰ ইনষ্টাগ্ৰামৰ আইডিৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তো ইনষ্টাগ্ৰামত ফ'ল' এটা কৰি দিবা। বাইকৰ ফটো ৰিলচ এইবোৰ আহি থাকে ইনষ্টাগ্ৰামত দি থাকোঁ, তো তাত ফ'ল' এটা কৰি দিবা। আৰু এইখিনি কাম মই কৰালোঁ গ্ৰাফিক্স মিডিয়াৰ গোটেইখিনি কণ্টেক্ট ইনফো দিয়া থাকিব ডেছক্ৰিপশ্যনত, তো তাত চাই ল'বা। আৰু ইমানেই, আৰু এটা চিনেমেটিক ভিডিঅ' দি দিছোঁ ইয়াৰ লগতে, তো ভালকৈ চাই ল'বা। আৰু যদি ভিডিঅ' চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।